গুড মৰ্ণিং এভৰিৱান। আজি মই আপোনালোকৰ আগত কুচিয়া মাছ কিদৰে কাটিব পাৰি লগতে কুচিয়া মাছৰ এটা টেষ্টি ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কুচিয়া মাছৰ ছালটো এৰুৱাৰ বাবে আমাক লাগিব খক্সা গছৰ পাত, আৰু মই বিচাৰি বাৰীৰে চৌহদত খক্সা গছ বিচাৰি পালোঁ আৰু খক্সা গছৰ পাত লৈ ল'লোঁ। কাৰণ খক্সা গছৰ পাতবোৰ বৰ সহতাযুক্ত হয়, সেইকাৰণে কুচিয়া মাছটো ধৰিবও পাৰি আৰু কটাটো সুবিধা হয়। আৰু তাৰ উপৰিও লাগিব এখন ব্লেড। মই তুঁহগুৰিখিনি লৈছিলোঁ, কিন্তু তুঁহগুৰিখিনি ব্যৱহাৰ কৰা নাছিলোঁ। এই ব্লেডেৰে কুচিয়া মাছৰ ডিঙিৰ আগ অংশখিনি কাটি লৈ পেলাই এনেদৰে ছালটো খক্সাৰ পাতেৰে ধৰি টানি পেলোৱাই দিছিলোঁ, যাৰ ফলত মোৰ কুচিয়া মাছটো কটাত বৰ সহজ হৈছিল আৰু সহজে বাকলিটো এৰুৱাব পাৰিছিলোঁ। এয়া কুচিয়া মাছ কেইডালৰ ছালটো এৰুৱাই লৈ পেলাই মাজৰ অংশৰে কাটি দি ভিতৰৰখিনি পেলাই দি পেলাই এনেদৰে টুকুৰা টুকুৰকৈ লৈ লৈছোঁ। কুচিয়া মাছৰ ৰেচিপিৰ বাবে মই প্ৰথমতে পিঁয়াজ আৰু নহৰুৰ পেষ্ট পৰিমাণ অনুযায়ী লৈ লৈছোঁ আৰু নিমখ, হালধি গুড়ি লগতে মিঠাতেল ঢালি দি ভালদৰে লৰাই চৰাই থাকি 10-15 মিনিটমান মেৰিনেট কৰি থৈ দিলোঁ। আন এচাইডে মই কেৰাহী এটাত তেল গৰম হ'বলৈ দিছিলোঁ আৰু এই কেৰাহীটোত তেল গৰম হৈ যোৱাৰ লগে লগে ইয়াতে কাটি থোৱা আলুকেইডোখৰ দি দিলোঁ আৰু আলুকেইডোখৰ ৰঙচুৱাকৈ ভজা হোৱাৰ পিছতেই নমাই ৰাখিলোঁ। আলুখিনি নমাই ৰখাৰ পিছতেই সেই তেলতেই মই অলপ পাঁচফোৰণ দি দিলোঁ। পাঁচফোৰণখিনি অলপ ৰঙচুৱা হৈ অহাৰ লগে লগে এতিয়া তাত এলাচি, ডালচেনি, তেজপাত আৰু কেইটামান শুকান জলকীয়া দি পেলাই অলপ ভাজিবলৈ দিলোঁ, কাৰণ মই এইটো মাংসৰ নিচিনাকৈ বনাম। এই মছলাখিনি ভজা হোৱাৰ পিছতেই এতিয়া মই ইয়াতে মেৰিনেট কৰি ৰখা কুচিয়া মাছখিনি ঢালি দিলোঁ আৰু এনেদৰে অলপ লৰাই চৰাই দি ভাজিবলৈ দিলোঁ। পিঁয়াজ নহৰুৰ এই পেষ্টখিনি ভালদৰে ভজা হোৱাৰ পিছতেই এতিয়া মই ইয়াতে আগতে ভাজি থৈ দিয়া আলুকেইডোখৰ দি দিলোঁ আৰু লগতে জলকীয়াৰ গুড়ি, আৰু মোৰ যিহেতু নিমখৰ পৰিমাণ কম হৈছিল সেইকাৰণে মই নিমখ অকণমান দি দিলোঁ আৰু ইয়াতে 2 গিলাচতকৈ কম পানী দি দিলোঁ। যিহেতু মই তৰকাৰীখিনি গ্ৰেভি কৰিম সেইকাৰণে কম পৰিমাণে পানী এড কৰি দিলোঁ। পানীখিনি উতলি থকাৰ সময়তে মই ইয়াতে অলপ পৰিমাণৰ আদাৰ পেষ্ট দি ভালদৰে লৰাই দি শুকাবলৈ দিলোঁ। কিছু সময় যোৱাৰ পিছত পানীখিনি উতলি শুকাই যোৱাৰ লগে লগেই এই তৰকাৰীখিনি গ্ৰেভি হৈ পৰিল আৰু এই তৰকাৰীটো এতিয়া নমাই ৰাখি মই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিলোঁ।